বৰ্তমান মই ককাইদেউৰ ঘৰত আছোঁ। আজি বিহু বুলি নিমন্ত্ৰণ কৰিছিলে, তাতে আহিলোঁ। এয়া আমাৰ নবৌ দেই। তো নবৌৱে কিতাপৰ বহুত প্ৰেমী। আমাৰ নবৌ কিতাপৰ বহুত প্ৰেমী। এওঁ মানে কিছুমান কিতাপ, যিখিনি কিতাপ ময়ো ভাল পাওঁ কিতাপ পঢ়ি। মই যথেষ্ট কিতাপ পঢ়িছোঁ আৰু মই কিতাপ পঢ়ি ভাল পাওঁ। মই শ্ব'কেছটো দেখি পটককৈ নবৌক ক'লোঁ যে আপুনি কিতাপ পঢ়ে বোলে। বোলে মই পঢ়োঁ। তো কিতাপৰ প্ৰেমী বুলি ক'লে বহুত বেলেগ এটা ভাৱ আহি যায়। কিতাপ পঢ়া যিসকলে পঢ়ে তেওঁহে অনুভৱ কৰিব পাৰিব। সঁচা কথা। তো এই নবৌক দুআষাৰ ক'বলৈ বিচাৰিলোঁ, কিমান কেনেকৈ কি কৰিলে। কিনো ক'ম আৰু, মই কিতাপ পঢ়ি ভাল পাওঁ, কিতাপ কালেকশ্যন কৰি ভাল পাওঁ, কিতাপ গোটাই ভাল পাওঁ আৰু পঢ়ি ভাল পাওঁ। কিন্তু এতিয়া অকণমান লাহে লাহে কিতাপৰ প্ৰতি মোৰ হেৰিটো কমি গৈছে। সময়ৰ গতিৰ লগত মানে কিতাপ পঢ়াৰ সময় হেৰিটো কমি গৈছে। কিন্তু আগতে খুব কিন্তু কিতাপৰ কালেকশ্যনকে খুব ভাল পাওঁ মই। সেয়াই আৰু কি ক'ম আৰু। তো বৌয়ে যিখিনি ক'ব পাৰিছে তেওঁ কৈছে, কিন্তু অশেষ তেওঁক ধন্যবাদ জনাইছোঁ যে আজিৰ ডেটত অনলাইন যেতিয়া আহি গ'ল, যেতিয়া মোবাইল আহি গ'ল, কিবা আহি গ'ল, আজিকালি যেতিয়া ছিষ্টেমেটিকলি আহি গ'ল, তো মানুহে লাহে লাহে কিতাপ পঢ়িবলৈ এৰি দিছে, হয়নে? যেতিয়া অনলাইন আহি গ'ল, মোবাইল আহি গ'ল, মোবাইল অহাৰ লগে লগে মানুহে কিতাপ সংগ্ৰহ কৰা বা কিতাপ কিনা এৰি দিছে। আজিৰ ডেটত আমাৰ গ্ৰন্থমেলা হয়, কিবা হয়, আনকালে যিটো ভিৰ হয়, গ্ৰন্থমেলাত যিটো ভিৰ হয়, আজিকালি আমি দেখিবলৈ নাপাওঁ। কাৰণ সকলোৱে মোবাইলতে পিটিকি চব পাই যায়। তো আমি গ্ৰন্থমেলা সেই বস্তু কিতাপ কোনো গ্ৰহণ নকৰে, কিতাপ নিকিনেই। প্ৰত্যেকজন ব্যক্তি হয়, কোনোবাই মোবাইলত পঢ়িছে, আমি বাৰু মোবাইলত নাই পঢ়া, আমি কিতাপ কিনি পঢ়িছোঁ। কিন্তু একেটাই কথা, কিন্তু কিতাপ কিনা আৰু মোবাইলত পঢ়া বহুত আকাশ পাতাল ডিফাৰেঞ্চ আছে। কিতাপ এখন কিনি ঘৰত আনি নিজে পঢ়াটোৰ মাজত ডিফাৰেঞ্চ আছে আৰু মোবাইলত পঢ়া ডিফাৰেঞ্চ আছে। তাৰে এগৰাকী ব্যক্তি যে নিজে কিতাপ পঢ়ি ভাল পায়। আজিও গ্ৰন্থমেলা হ'লে এওঁ যায়, এখন হ'লেও কিতাপ কিনে, হয়নে বৌ? এখন হ'লেও কিতাপ কিনে। সেই কিতাপ প্ৰেমী মানুহ আমাৰ আজিৰ ডেটত লুকাই গৈছে। তো মই ভাবোঁ যে সকলোকে অনুগ্ৰহ কৰিছোঁ যে কিতাপক নুলুকাব, কাৰণ কিতাপে আমাৰ ভৱিষ্যত, হয়নে? কিতাপে আমাৰ ভৱিষ্যত, কিতাপে আমাৰ বন্ধু, কিতাপে চব। কিতাপে আমি চব পাওঁ। মোবাইলৰ পৰা হয়তো ভাবিছে যে আমি পিটিকিলে চব পাম, এইটো অসম্ভৱ। কিন্তু কিতাপে আমাক যিখিনি দিব, কিতাপে যিটো সঠিক পথ দেখাব, হয়তো মই জানো যে ছিষ্টেমে দেখাব নোৱাৰিব পাৰে, হয়নে? তো বৌক মই অশেষ ধন্যবাদ জনাইছোঁ। আৰু মোৰ ধৰ্মপত্নী আজি ইয়াত উপস্থিত আছিলে, মই তাইকো অকণমান অনুগ্ৰহ কৰিছোঁ বৌৰ লগত অকণমান। বৌয়ে এক নিজৰ ভণ্টি লিখীয়া মৰম কৰে, যথেষ্ট মৰম কৰে তাইক, একদম নিজৰ ভণ্টি লিখীয়া মৰম কৰে। তো মই ভাল পাওঁ এক যিখিনি মৰম দিয়ে। মই তাত আপোনালোকক কি ক'ম, বৌ লিখীয়া এজন ব্যক্তি পাবলৈ খুব টান আছে। মই এওঁক নিজৰ কি বুলি ক'ম, মই যথেষ্ট সন্মান কৰোঁ। ককাইদেউ আছে, ককাইদেউকো মই যথেষ্ট সন্মান কৰোঁ। আমি মাটিৰ মানুহ মাটিৰে মিলিব লাগিব, হয়নে বৌ? আমি মাটিৰ মানুহ মাটিৰে মিলিব লাগিব, কিন্তু মাতে কথাই সদায় মিলি থাকিব লাগিব। মই সেইটোৱে ভাবোঁ। টকা পইচা কোনো ডাঙৰ বস্তু নহয়। টকা পইচা এই আহিব, এই যাব, কিন্তু মাটিৰ মানুহ হৈ আমি প্ৰত্যেকজন ব্যক্তি মাটিত মিলিত হৈ যাব লাগিব। কিন্তু মাতে কথাই সকলোৱে মিলিজুলি থাকিব লাগে। এনেকুৱা নহয় যে ই ডাঙৰ ই সৰু, সেইটো নহয়। মই নাভাবোঁ, আৰু আপোনালোকে মোৰ বিষয়ে হয়তো ভালকৈ চবেই জানে মই কেনেকুৱা এজন ব্যক্তি। মই কাকো সৰু নাভাবোঁ, মই ডাঙৰ, মই সদায় সাধাৰণ ব্যক্তি এটা। মই এটা সাধাৰণ ব্যক্তি, মই নিজকে মই এটা সাধাৰণ ব্যক্তি। কিন্তু যিমান পাৰিছোঁ কৰি আছোঁ আৰু কৰি যাম, যিমান পাৰিছোঁ কৰিছোঁ আৰু কৰি যাম। আৰু জানে মই কিমানে কি কৰি আছোঁ। মই টকা পইচাক লৈ মোৰ মুখ কৰা মানুহ নহয়। মই এটাই জানো যে মই মাটিৰ মানুহ, মই সকলো লগত নিজৰ ঘৰৰ লিখীয়া মিলি থাকিব লাগিব, সুখে শান্তিয়ে থাকিব লাগিব। মই গুচি গ'লেও একো নাথাকে, কিন্তু আমি যিখিনি কৰ্ম কৰি যাম নে বৌ, সেইখিনি সদায় থাকি যাব, সেইখিনি সদায় থাকি যাব। তো মই ভাবোঁ যে আমি সকলোৱে মিলিজুলি থাকিব লাগে। সি হিন্দু নহয়, সি মুছলিম নহয়, খ্ৰীষ্টান নহয়, সি খ্ৰীষ্ট নহয়, সি যোনে নহওক, আমি সকলোৱে মিলি একেলগে মানুহ হিচাপে জীয়াই থাকিব লাগে। মই সেইটোকে ভাবোঁ। মই কোনো জাতিভেদ নেমানো। মই আজিলৈকে কোনো জাতিভেদ মোৰ লগত প্ৰত্যেকজন ব্যক্তিৰ মূলত ভাল। আৰু মই ভাবোঁ আপোনাৰ জাতিভেদক লৈ তুলনা নকৰিব, সকলোৱে এসাঁজ ধুনীয়াকৈ খাব, মিলি থাকিব, ভাল লাগিব। ধন্যবাদ। তুমি কিবা ক'বনে? এই বৌ লিখীয়া এগৰাকী ব্যক্তি কি ক'ম, মই ক'বলৈ মোৰ ব্যাখ্যা দিব পৰা নাই। এজন আমি ইমান কথা ক'ব নাজানো, কিন্তু আমি সদায় আঁৰত থাকোঁ।
আছে দিয়া। ধন্যবাদ। দিলে ধন্যবাদ। ধন্যবাদ, নমস্কাৰ।